हेलो बंधुসকল কি খবৰ আজি আমি কথা পাতিম ইনভেষ্টমেন্ট বা বিনিয়োগৰ ওপৰত যদিহে আপুনি 1 পৰা 2 লাখ টকা মান ষ্টেট বেংক অফ ইণ্ডিয়াত ফিক্সড ডিপোজিট কৰি ৰাখিছিলে বা ষ্টেট বেংক অফ ইণ্ডিয়াত 2 বছৰ আগৰ পৰা জমা কৰি ৰাখিছিলে সেই টকাত বৰ্তমানলৈকে আপুনি প্ৰফিট পাই আছে 20 পৰা 40,000 টকাৰ ভিতৰত কিন্তু যদি এই গুটিখিনি টকা আপুনি 2 বছৰ আগত ষ্টেট বেংক অফ ইণ্ডিয়াৰ ষ্টক মাৰ্কেটৰ এটা শেয়াৰ কিনি ৰাখিলেহেঁতেন আৰু সেই টকা এতিয়া আপোনাৰ দুইগুণ হৈ গ'লহেঁতেন 2020 চনত ষ্টেট বেংক অফ ইণ্ডিয়াৰ এটা শেয়াৰৰ দাম আছিলে 170 টকাৰ ওপৰত আৰু সেই একেটা শেয়াৰৰ দাম এতিয়া 500 টকাৰ ওপৰত যদিহে আপুনি 2 বছৰ আগত 1 পৰা 2 লাখ টকা ষ্টেট বেংক অফ ইণ্ডিয়াৰ শেয়াৰ কিনি ৰাখিলেহেঁতেন আৰু সেই টকা বৰ্তমান আপোনাৰ 5 লাখ টকাৰ ওপৰত হৈ গ'লহেঁতেন শেয়াৰ মাৰ্কেটত বিনিয়োগ কৰিবলৈ হ'লে লাগিব সঠিক তথ্য সঠিক জ্ঞান আৰু সঠিক অধ্যয়ন এইখিনি কৰিলে আপুনি শেয়াৰ মাৰ্কেটৰ পৰা যথেষ্ট পৰিমাণৰ টকা উপাৰ্জন কৰিব পাৰিব ভিডিঅ' ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব যদি চেনেলত নতুন সাবস্ক্ৰাইব কৰিব যদি ফেচবুকত ভিডিঅ' চাই আছে পেজটো ফলো কৰি দিব আকৌ লগ পাম নতুন ভিডিঅ'ত ধন্যবাদ